মাহা কি খবৰ আপোনালোক সকলোৰে। আজি নতুনকৈ এটা ব্লগ আৰম্ভ কৰিব ওলাইছোঁ। আপোনালোকে একদম শেষলৈকে চাব, তাৰপিছত চাই কেনেকুৱা লাগে আপোনালোকে জনাব। আজি মোৰ স্কুল নাই কয়, চাই থাকক আপোনালোকে ভিডিঅ'টো। দেৱাংশী আৰু বাবু কি কৰিছে? গেম খেলি আছে। কি খেলিছে এইবিলাক? ব্লগ কৰি আছা? খেলা পুতটো লোৱা, ধুনুকে লোৱা। তোমালোকে খেলি থাকা দেই। ফ্ৰেণ্ডসকলে এয়া দেৱাংশী মেগী খাই বোলে। দেৱাংশীক মেগী দিছোঁ। মই এয়া ৰুটি বনালোঁ। 9টা বাজিছে, আমি খাই লওঁ। তাৰপিছত মোৰ আৰু বহুত কিবা কিবি কাম আছে। দেৱাংশী খাই দিয়া। এনেকুৱা খাই নকয় বোলে। বহুত দেৰি মূৰত আকৌ আহিলোঁ। কইনা চাব যাবা? এতিয়া 2টা বাজিছে। দেৱাংশীক গা ধুৱালোঁ। মোৰো কিবা কিবি কাম আছে, সেইবিলাক কৰিলোঁ। কৰি পেলাই এতিয়া ভাত বহাই দিছোঁ। আমি দুয়োটাই এতিয়া ভাত খাম। মামা ভাত খাবানে? খাবা? ভাত খাই পেলাই দেউতা আহিব ন, তাৰপিছত আমি বিয়া খাব যাম। বিয়া যাবা? তুমি কইনা হ'বা? তোমাক কোনে মেকআপ কৰি দিব? বমা? তুমি বমাক কৈছ? ক'ত দিছ? ইয়াতে কৈ দিয়া, বমা শুনিব। লগাই দিলে। আমি এতিয়া বিয়া খাব যাব ওলাইছোঁ। এতিয়া 6:45 হৈছে, গধূলি হৈছে। এতিয়া ৰাতি হৈছে, গধূলি হৈছে। এই মাত্ৰ আহি পালোঁ বিয়া খাই। 9:30 বাজিলে। টোপো লাগিছে? আমাৰ দেৱাংশীক টোপো লাগি গৈছে ন? চকেট আছে, ৰবা দিম ৰবা। এই মাত্ৰ বিয়া খাই আহি পালোঁ ফ্ৰেণ্ডসকল। এতিয়া মানে ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হোৱাৰ পিছত এতিয়া মোক দেৱাংশী পানী দিব দেই। আমাৰ দেৱাংশী ডাঙৰ হৈ গ'ল, মাকক পানী দিব পৰা হৈ গ'ল ন দেৱাংশী? ৱাও, আমাৰ দেৱাংশী দিয়া পানী মই খালোঁ দেই। এতিয়া শুম আৰু। 10টা বাজি গ'ল। খোৱা লোৱাৰ লেঠা নাই, খোৱা লোৱা হৈয়ে আছে। যদি ভাল লাগিছে মোৰ এই ভিডিঅ'টো চাই, তেতিয়াহ'লে প্লিজ আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈকে এনেকৈ ভিডিঅ' দি থাকিব, আপোনালোকে চাই থাকিব। দেৱাংশী গুড নাইট ক'ব আহিছে। দেৱাংশীৰ মুখ চুখ ধুৱাই দিলোঁ। এইবিলাক কাপোৰ চেঞ্জ কৰি নামো দিব ন। ৰাতি শুই যাব বোলে এতিয়া তাই। ক'ত গৈছিলা আজি? বিয়া। কাৰ বিয়া? কইনা? মাহী কোৱা। মাহীক বিয়া খাব গৈছিলোঁ আমি ন। আজি আৰু শেষ আৰু বিয়া, আৰু পিছত যাম।